গুড মৰ্ণিং। লক্ষী পূজাৰ আজি কি কৰোঁ দেখুৱাই আছোঁ। পূৰা প্ৰথমে উঠি ব্ৰাছ কৰি গাটো ধুওঁ, তাৰপিছত দেখি আছোঁ। মন্দিৰৰ কাম কৰোঁ এতিয়া, গোটটোত ভিজাম লক্ষী পূজাৰ কাৰণে। চাই থাকক, মন্দিৰ সম্পূৰ্ণ মুচি দিলোঁ। এতিয়া আছে মোৰ বেলেগ কাম। এই মুগ ভিজালোঁ, মুগ বুট প্ৰসাদখিনি ভিজালোঁ, ভিজি পেলাই এতিয়া ঠগীৰ কাম হ'ল। তাৰপিছত এতিয়া আছে মোৰ কাম, বেলেগ কাম। চাই থাকক। আমাৰ মেইন প্ৰসাদখন। মা লক্ষ্মী মাক পূজা কৰি আছে আমাৰ দেৱে। আজি এই বটাৰটোৰ সভাৰ লগতে প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এইখন পৰিচালনা কৰাৰ কাৰণে আজি যি সভাপতি মহোদয় তেখেতে সংগ্ৰহণ কৰিছে। আমাৰ এফালে ভোগ বনাই আছে, ভোগ। ৰিংকু একদম ধুনীয়া ৰান্ধনি দেই, ধুনীয়া ৰান্ধনি। কাৰোবাক লাগে যদি ফোন কৰিব, মই নম্বৰটো দিম। সেৱা আগবঢ়াই আছে। গুড মৰ্ণিং। লক্ষী পূজাৰ আজি কি কৰোঁ দেখুৱাই আছোঁ। পূৰা প্ৰথমে উঠি ব্ৰাছ কৰি গাটো ধুওঁ, তাৰপিছত দেখি আছোঁ। মন্দিৰৰ কাম কৰোঁ এতিয়া, গোটটোত ভিজাম লক্ষী পূজাৰ কাৰণে। চাই থাকক, মন্দিৰ সম্পূৰ্ণ মুচি দিলোঁ। এতিয়া আছে মোৰ বেলেগ কাম। এই মুগ ভিজালোঁ, মুগ বুট প্ৰসাদখিনি ভিজালোঁ, ভিজি পেলাই এতিয়া ঠগীৰ কাম হ'ল। তাৰপিছত এতিয়া আছে মোৰ কাম, বেলেগ কাম। চাই থাকক। আমাৰ মেইন প্ৰসাদখন। মা লক্ষ্মী মাক পূজা কৰি আছে আমাৰ দেৱে।
পৰম শ্ৰদ্ধাভাজন আজি এই বটাৰজন সভাৰ লগতে যেনেকৈ বৃহস্পতিদিনা অনুষ্ঠিত হ'ব এইখন পৰিচালনা কৰাৰ কাৰণে আজি যি সভাপতি মহোদয় তেখেতে সন্মান কৰিছে। আমাৰ এফালে ভোগ বনাই আছে, ভোগ ৰিংকু একদম ধুনীয়া ৰান্ধেনি দেই, ধুনীয়া ৰান্ধেনি। কাৰোবাক লাগে যদি ফোন কৰিব, মই নাম্বাৰটো দিম। সেৱা আগবঢ়াই আছে। গতিকে কোনো কেতিয়াকে ঠিক পায় তেওঁ লক্ষ্মী দেখাবলৈ আহিছে হিতেশ্বৰ দলীয়ে তেওঁ পৰাশীত ধন জনাইছে। তেওঁ আমাৰ ঘৰৰ পৰা ৰাণী গৈছে, তেওঁ পলাই যাব। এতিয়া তেওঁ ভাল পোৱা জনাইব, ভাল পোৱা পলাই লৈ যাব। এয়া ৰাকেশ্বৰ দলীয়ে হিতেশ্বৰ দলীয়ে মৰ্যাদা পৰিচয় পলাই লৈ গুচি গ'ল। এয়া আমাৰ হিতেশ্বৰ দলীয়ে